আটাইতকৈ বিষণ্ণ দেওবাৰ এটাত তোমাক কাষত বিচাৰিছিলোঁ। প্ৰেমিক চৰা হৈ গুণগুণাব কাৰণো মন নাযায় প্ৰেমৰ গান, কিন্তু হৃদয়ৰ শেষ গোপনীয়তাত সেইবোৰতো তোমাৰ অজ্ঞাতেই উলি গৈছে। 1894 চনৰ কৃষক বিদ্ৰোহত মোৰ অৰ্জুন পিতাই মৃত্যুৰ সময়লৈকে গাইছিল তেওঁৰ প্ৰিয় সেউজীয়া গান কিয়। মহাজানৰ কামাটোৰ দৃষ্টিত পেটত শিল হ'ল সৰু মাইৰ, আৰু তাই বেবকুফৰ দৰে কৰি যায় মহাজনৰ সকলো কাম। কিহৰ তাৰণাত বুকুফালি নোলাই চিঞৰ, এটি চিঞৰ। নমস্যা, তুমিতো যাবাই গছি মোৰ হৃদয়ৰ সেউজীয়াবোৰ গছকি, কাৰণ এতিয়া আন বুলিলেইতো আনি দিব নোৱাৰো তোমাক হেঁপাহৰ এটি গোলাপ। হৃদয়ৰ নিজানত বাজিব বিদ্ৰোহৰ এটি গান, কিছুদিন পিছত পাবা প্ৰচাৰ মাধ্যমত মোৰ নিৰুদ্ৰেশ সম্পৰ্কীয় ঘোষণা। শনিবৰীয়া হাতলৈ যোৱা মানুহবোৰ আৰু আকালৰ বিৰুদ্ধে যুঁজ দিটো ভাগৰি পৰা চহাবোৰ প্ৰত্যেকেই বহুৱা কৰিব, ক'ব সিটো তেনেকুৱা ল'ৰা নাছিল, সিটো তেনেকুৱা ল'ৰা নাছিল। তীব্ৰ ঘৃণাত নাক কোচাব, তেতিয়াই জানিবা মোৰ মৃত্যু হৈছে। নমস্যা, তুমি যাবা তোমাৰ বাটে এৰি আৰু মই যাম মোৰ বাটে বাটে, তোমাক আৰু আমনি নকৰোঁ কোনো